guys, welcome to our YouTube channel. My name is MTChetia and let's get started the video. এতিয়া আপোনালোকক মই কুকুৰটো দেখাওঁ নেক্সট নিছে চাগে মই নেক্সট কিয় মাতিছোঁ আপোনালোকে এটা ভিডিঅ' চাইছিলে য'ত মই কুকুৰ নামকেইটা কৈছিলোঁ চিংকু মিংকু কিন্তু মানে নামকেইটা বদলাই দিলোঁ ন মোৰজনীৰ নাম লিখিলোঁ মই এলি আৰু ভাইটিটোৰ নাম লিখিলোঁ মেক্স এতিয়া মোৰ গাইজ আপোনালোকে চাব দেই মই এলি এলি বুলি মাতিলে নিজে নিজে আহিব এলি কাম কাম এয়া আহিলে এয়া আহি গ'ল আমাৰ এলি বেবি এনি আৰু এইটো মেক্স এইটো ভাইটি গাইজ এতিয়া আপোনালোকক আমাৰ ঘৰৰ শাকখিনি দেখাই দিওঁ লাই শাক আছে গাইজ লাই শাক আৰু এইফালে গুটি দিয়া হৈছিলে আৰু লাই শাকৰ এইফালে আছে আমাৰ ভ্ৰাতাশ্ৰী আৰু সেইফালে কি আছে মই নাজানো মানে গুটিকেইটা পিঁয়াজ জলকীয়া আৰু আমাৰ এইখন বাৰীত ধান জলকীয়া তো গাইজ এইফালে পেহীয়ে হাৰি পিনি জুই জ্বলাই আছে মানে জুই জ্বলা হ'ল আৰু এইফালে হাৰি ঘৰৰ বাহিৰত আৰু এইফালে আছে আমাৰ বাৰীখন বাৰী ইয়াত ছাগলী থকা হৈছে আমি পাই গ'লোহি আমাৰ বাৰী আমাৰ ঘৰত দেখাই দিওঁ সিফালে আছে ঘৰ সেইটো আমাৰ ঘৰ আৰু এই পাই গ'লোহি আমাৰ বাৰী একদম মানে ওচৰ পাছৰে আপোনালোকক এতিয়া দেখাওঁ শিলিখা গছজোপা এয়া আছে আমাৰ ধান জলকীয়া গছ অথনিয়ে দেখাব লাগিছিলে কাৰণ অথনি মানে একদম মানে ৰঙা হৈ আছিলে মানে গছ বোলে কলগছ আছে জেতুকা গছজোপা আপোনালোকক দেখাইছিলোঁ নহয় মই জেতুকা গছজোপা গাইজ এতিয়া আপোনালোকক আমাৰ ভঁৰালটো দেখাই আহোঁগৈ ব'লক ছাগলী আৰু এইজনী ছাগলী মধুৰি গছ চিটি উঠাই যাওঁ উঠি পাইছে চাগে আপোনালোকে মই দেখিছোঁ মানে দেখাইছিলোঁ আৰু দৰ্জাখনৰ ভিতৰত কি আছে জানেনে আপোনালোকৰ জানিবৰ মন আছেনে তেন্তে ব'লক ইয়াৰ ভিতৰত কি আছে চাই লওঁ মা ইয়াত লগাই আছে আকৌ মই যে নহয় গাইজ ইমান ধুনীয়া বিচনা কেলে এনেকৈ সজাই থৈছে জানেনে কাৰণ ইয়াত মানে নতুন মিস্ত্ৰী আহিব নহয় আহিলে আৰু ইয়াত আমাৰ ঘৰত বহি আছে আৰু ইয়াতে থাকিবলৈ দিব এই বাৰীখনৰ বহুত দেখালোঁ এতিয়া বাৰীখন পৰা ওলাই যাওঁ আৰু বাৰীতে আৰু কি আছে দেখাওঁগৈ ব্লক এতিয়া ঘৰত আহি পাই গ'লোঁ এতিয়া একো দেখাবলৈ নাই আৰু কিনো দেখাওঁ আছে মোৰ চাইকেল এয়া পেহী মানে এতিয়া আকৌ আগফালে যাওঁ আপোনালোকক নহ'লে মা ভাগৰ ফুলনি বাৰীখন একে দেখাই লওঁ ক'বলৈ এনেই দেখাই গৈছোঁ আৰু ফুল ফুলিছে বসন্ত এয়া চাওক অকল এইটোৱে ফুল মা ইমান ধুনীয়া ফুলি আছে চাওকচোন আপুনি একদম জংঘলৰ ভিতৰত সোমাই দেখাই আছোঁ চাওক ইমান কষ্ট মানে গধূলি পালে দেখাই লৈছোঁ পটককৈ আৰু চবতছে ধুনীয়া ফুল এইবাৰ নহয় অকল দেখাই এই পা থপৰা ফুল গাইজ এইফালে আমাৰ ছুপাৰমেন আহি গ'ল বোলে এইটো পাখি লগাই লৈছোঁ চাউল খাই আছে ছাগলীয়ে কুকুৰাই চবেই সকলোৱে গাইজ আজি ৰাতি মানে আমি হাঁহ খাম সেইটো কাৰণে এতিয়া মানে হাঁহ ধৰিবলৈ গৈছে এয়া হাঁহ ধৰা তৈয়াৰ কৰি আছে মই আপোনালোকক দেখাইছোঁ এয়া আইতা ভিতৰলৈ গৈছে হাঁহ গঁৰালৰ আৰু ইয়াৰ হাঁহ মানে ধৰি আনিব মোৰ যে ভয় লাগে দেই যাবলৈ মানে কুকুৰাই খুটিব বুলি ভয় লাগে হাঁহৰ ভয়ত বাৰু নেলাগে এয়া হাঁহ ধৰি লাগে তাৰপিছত বাকীখিনি আপোনালোকে খাওঁ এতিয়া মানে মোৰ বিৰাট ভোক লাগিছে কি খাওঁগৈ কাম কৰোঁ গাইজ মোৰ বহুত ভোক লাগি আছে সেইকাৰণে এয়া চানা আৰু নাৰিকলৰ বিস্কুট খাই আছোঁ আৰু এইফালে চাহপানী ইয়াম্মি টেষ্টি চাহপানী নাৰিকল লাডু খাওঁ নাৰিকল লাডু নহয় নাৰিকল বিস্কুট যি কওঁ আৰু গাইজ মানে খাই আহিলোঁ আৰু বিৰাট ভাল লাগিলে
বেলেগে এইবোৰ খাই থাকে এইবোৰ ইমান ভাল ভাল বস্তু খায় আমাৰনো ক'ত আৰু চাহপাত দিব এই যথেষ্ট আৰু মানে হাঁহটো মানে মাৰি লিলেই কেলৈ মাৰিলে বাৰু গাইজ এতিয়া ৰাতি হৈ গ'ল আৰু বোলে হাঁহ চালে ইয়াত তোলাম নিচা এয়া গুচাই আছে মানে হাঁহটো পুৰিবলৈ জুই কোৱা জ্বলোৱা হৈছে আৰু এতিয়া আমি ফুৰা হৈছে আৰুহে ভাল লাগে আৰু কুকুৰ পানীকেইটা আপোনালোকে দেখিলে নে কেনেকুৱা চ' গাইজ এতিয়া মানে হাঁহ কটা হাঁহ ভজা সেইবোৰ দেখাই নাথাকোঁ কাৰণ এতিয়া ৰাতি হৈছে আৰু মোক কিতাপো পঢ়িব লাগে চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই